যোৱা ২৬ জানুৱাৰীত অসম চৰকাৰে লোৱা যি এক ঐতিহাসিক সিদ্ধান্ত আছিল, বিটিআৰৰ সীমা গহপুৰলৈ সম্প্ৰসাৰণ কৰাৰ যি ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰে ২৬ জানুৱাৰীত ল'ব পাৰিছিল, সি বড়োসকলৰ জাতীয় সত্তাক সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই বিশ্বাস কৰোঁ। যোৱা ২৬ জানুৱাৰীত অসম চৰকাৰে লোৱা যি এক ঐতিহাসিক সিদ্ধান্ত আছিল, বিটিআৰৰ সীমা গহপুৰলৈ সম্প্ৰসাৰণ কৰাৰ যি ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰে ২৬ জানুৱাৰীত ল'ব পাৰিছিল, সি বড়োসকলৰ জাতীয় সত্তাক সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই বিশ্বাস কৰোঁ।